মই আপোনালোকৰ ঘৰত কাম কৰিব পাৰিম নি? ঠিক আছে, মোক ৰাজুৱে কৈছিলে। মই আচলতে পাহৰি গৈছিলোঁ। তোমাৰ বাই নাহে কাৰণে তুমি আহিছা। ঠিক আছে খুৰী, মই চব কাম কৰি দিম, চিন্তা নকৰিবা। মন্টি, তুমি এতিয়া চাহখন বনোৱা। পাছত যি কাম হয় মই তোমাক ক'ম বাৰু। ঠিক আছে, ব'লা এতিয়াই বনাই দিওঁগে। ইয়াৰ পাছত দুয়োয়ে ঘৰ ভিতৰ গুচি যায় আৰু ৰাতুলৰ মাকে পুষ্পাক চাহ বনাবলৈ কয়। তাৰ পাছত ৰাতুলৰ মাক বিচনাত বহি যায় আৰু পুষ্পা চাহ বনাবলৈ যায়। অলপ সময় পাছত পুষ্পাই চাহ বনাই আনি ৰাতুলৰ মাকক দি দিয়ে। আৰে পুষ্পা, তুমি যি চাহ বনাইছিলা বহুত ভাল হৈছে। ধন্যবাদ খুৰী। মই এটা ভাবিছিলো তুমি পচন্দ নকৰিবা। নহয়, চাহটোতো বহুত ধুনীয়া হৈছে। ঠিক আছে, এতিয়া তুমি বাচন বৰ্তন ধোৱা, তাৰ পাছত ভাত বনাবা। হয় খুৰী, মই ভাত বনাই দিম বাৰু। ঠিক আছে, তুমি ভাত বনোৱাগে। অলপ পাছত ৰাজু আহিব, আমি তিনিটা একেলগে খাম। ৰাতুলৰ মাকে পুষ্পাক ভাত ৰান্ধিব কৈ কিবা কামত বাহিৰলৈ গুচি যায় আৰু পুষ্পায়ো ভাত ৰান্ধিবলৈ ভিতৰলৈ যায়। অলপ সময় পাছতে ৰাতুল ঘৰ আহি পায়। মা, ক'ত আছা তুমি? মই আহিলো। ৰাতুলৰ মাত শুনি পুষ্পায়ো পাকঘৰৰ পৰা ওলাই আহে। বাহিৰত আহিয়ে ৰাতুলৰ ফালে চাই ক'লে, ৰাতুল দাদা, খুৰী ঘৰত নাই। আপোনাক কিবা এটা লাগিব নি? পুষ্পা, তুমি আমাৰ ঘৰত? তোমাৰ বাই চম্পা নাহিলে নেকি? দাদা, বাই নাহিলে, মই আহিছো। আচলতে বাৰে দুটা ঘৰত কাম কৰিব নোৱাৰে। মই কাম কৰিবলৈ গুচি আহিছো। যদি মই পইচা অলপ পাওঁ, আমাৰ ঘৰতো ভাল হ'ব। আৰে পুষ্পা, তুমিতো বহুত ভাল কথা ভাবিছা, কিন্তু এতিয়া তুমি বহুত সৰু হৈ আছা। দাদা, মই ঘৰৰ কাম চব জানো। চম্পাটো বহুত ভাগ্যশালী হয়। তেওঁৰ টকা পইচা নহ'লে কি হ'ব, তেওঁ এজনী বহুত ভাল ভনীয়েক পাইছে। এনেকৈয়ে কথা পতাৰ পাছত পুষ্পাই পাকঘৰলৈ গুচি যায়। কিছু সময়ৰ পাছত ৰাতুলৰ মাক ঘৰলৈ আহে। ইফালে পুষ্পাই ভাত ৰান্ধি বিচনাত বহি আছে আৰু ৰাতুলৰ মাকে সোধে, পুষ্পা, তুমি খানা বনালে নে? খুৰী, মই বনালো। পুষ্পা, ৰাতুল আহিলে নে? খুৰী, ৰাতুল দাও আহিলে। পুষ্পা, আমি এতিয়া একেলগে ভাত খাই লগে ব'লা। তাৰপাছত তুমি ঘৰত যাবাগে, তোমাৰ বহুত ভাগৰ লাগিছে চাগে। ঠিক আছে খুৰী। ইয়াৰ পাছত ৰাতুলৰ মাক আৰু পুষ্পা একেলগে বহি ভাত খাই আছে। পুষ্পা, তুমিতো বহুত ধুনীয়া ভাত ৰান্ধিব জানা। তুমি ঠিকেই কৈছা, ৰাতুল আজি বহুত ধুনীয়া ভাত বনাইছে। ৰাতুল আৰু মাকৰ কথা শুনি পুষ্পা বহুত সুখী হয়। ধন্যবাদ খুৰী। আপোনালোকৰ মই বনাই ভাল লাগিল। বায়ো সুখী হ'ব যেতিয়া গম পাব। পুষ্পা, চম্পায়ো বহুত সুখী হ'ব যেতিয়া তোমাৰ এই কথাবিলাক গম পাব, য'ত নেকি তুমি বায়ৰ কথা ভাবি আজি এইবোৰ কাম কৰিবলৈ আগবাঢ়ি আহিছা। ৰাতিৰ সময় হয়। এতিয়া দুয়ো বাই ভনী বিচনাত বহি আছে। ভণ্টি, কচোন আজি তোৰ দিনটো কেনেকুৱা হ'ল? বাই, আজি মোৰ দিনটো বহুত ভাল গ'ল। ৰাতুল দা, খুৰী বহুত ভাল। পুষ্পা, তুমিতো সঁচা কৈছা। দুইজনটো সঁচা বহুত ভাল। বাই, দুপৰীয়া ভাত ৰন্ধা বহুত ভাল পালে। আৰে পুষ্পা, তই আজিকালি বহুত ডাঙৰ হৈ গলি। ঘৰৰ দায়িত্ব বুজি পোৱা হলি। বাই, মই দেখিছো যেতিয়াবা মা-দেউতা ঢুকালে, তেতিয়াবা তুমি মোৰ মা-দেউতা
তুমি মোৰ সকলো। মোৰো তোৰ বাহিৰে পৃথিৱীত কোনো নাই। যি আছে তোক লৈহে আছে। এইবোৰ এতিয়া বাদ দিয়া। ভাত বনাই খাই ল, মোৰ ভাগৰ লাগিছে। পুষ্পা, মোৰ ভাগৰ লাগিছে। ভাত খাই সোনকালে শুই থাকোঁ। পিছদিনাখন পুষ্পাই ৰাতুলহঁতৰ ঘৰত কাম কৰি আছে আৰু মাকেও বিচনাত বহি আছে। তেতিয়াই সিহঁতৰ ওচৰৰ ৰমলা আহে।